ND নিউজলৈ শ্ৰদ্ধা জনালোঁ। আজি আমি পবিত্ৰ দিন বুলি আমি বিশ্বাস কৰোঁ। আজি আমাৰ 34তম কোকৰাঝাৰ বড়ো চাকৰিয়াল সাহিত্য চৰা বুলি আমাৰ এটা আড্ডা এটা আছে, কপি হাউচৰ নিচিনা। আজি আমাৰ 34তম এই কবিতা আবৃত্তিৰ আমি 34তম মানে 34 বছৰ আমাৰ এই প্ৰগ্ৰাম চলি আছে। আমাৰ ইয়াত আমাৰ কোকৰাঝাৰ বড়ো সাহিত্য চৰা আড্ডাত মানে বিভিন্ন জিলাৰ পৰা আহে, বাক্সাৰ পৰা আহে, গোৱালপাৰাৰ পৰা আহে। আজি কিন্তু অলপ কম সংখ্যক মানুহ আহিছে, বতৰো ভাল নহয়। যি নহওক আমি আজিলৈ মানে 36 বছৰ আমি এইখন আমাৰ যিটো কবিতা আবৃত্তিৰ যিটো আড্ডাটো আমি চলাই আহিছোঁ আৰু চলি যাম বুলি আমি বিশ্বাস কৰোঁ। যে আমি আজি যেনিবা আজি যিবোৰ কবিতাবিলাক আমি আবৃত্তি কৰিলোঁ, এইটো আমি অহা বছৰত সেই একেটা কবিতাবিলাক আমি মানে গোটেই এটা মানে আমাৰ সন্থাই মালা বুলি এটা আমি কবিতাৰ পুথিৰ নামটো আমি প্ৰত্যেক বছৰে এইটো ছপাই মানে উলিয়াওঁ, তাৰমানে সন্থাই মালা বুলি। আজি আমি পালোঁ যোৱাবাৰৰ 102টা কবিতা আছিলে। আজি এইখন আমি কৰিলোঁ, ইয়াতে উন্মোচন কৰিলোঁ। লগতে আমাৰ চিষ্টাৰ অৰ্গেনাইজেশ্যন বুলি এটা আছে, ফিটিকা, আমাৰ কোকৰাঝাৰ বড়ো সাহিত্য চৰাৰে ব্ৰাঞ্চ এটা ফিটিকা। এই ফিটিকাখনো আজি আমি উন্মোচন কৰিলোঁ। দুটা মানে এইটো মানে ফিটিকাটো আমাৰ 3 মহীয়া আৰু সন্থাই মালাটো আমাৰ বছৰেকীয়া হয়। এই দুখন পুথি আমি আজি উন্মোচন কৰিলোঁ। আমি আমাৰ এইবোৰ কাৰুকাৰ্য নিশ্চয় আমাৰ জনসাধাৰণে আমাক আঁকোৱালি লৈছে, সেইকাৰণে আমি চলাই লৈ যাব পাৰি আছোঁ। মই বিশ্বাস কৰোঁ এই কবিতা বা তেনেকেই গান বাজনা কৰি নিশ্চয় আমি সমাজত মানে আমাৰ যিটো ভেদাভেদ বা শান্তি প্ৰতিষ্ঠা কৰিব পাৰিম বুলি আমি বিশ্বাস কৰোঁ। ঠিক আছে।